কবিতাৰ শিৰোনাম মই ব্যস্ত। ৰচনা অমৃতা কাশ্যপ। আবৃত্তি তন্ময় শইকীয়া। মই ব্যস্ত। মই যে আজিকালি বৰ ব্যস্ত। সেমেকা ৰাতিবোৰ এতিয়া জীপাল। দীপ চাকিৰ ধিমিক ধামাক পোহৰৰ দৰে নহয় মোৰ জীৱন। হৰা শেৱালি গছকি ক্ষণ নগণো আঙুলিৰ মূৰত। কিয়নো মই যে আজিকালি বৰ ব্যস্ত। ৰাতি উজাগৰে কটোৱা দিনবোৰৰ সীমান্তৰ জাগ্ৰত প্ৰহৰী নহয় মই। তথাপিতো মই ব্যস্ত। তথাপিতো মই ব্যস্ত। সূৰ্য উদয়ৰ দিনবোৰ হৈ পৰিছিল মোৰ বাবে কল্পনাৰো অতীত। ভাগ্যক ধিয়াই দুচকু সেমেকাইছিলোঁ মই। পৰিপ্ৰেক্ষিতত থকা জীৱনৰ বাটটো মোৰ বাবে অচিনাকি। চকুৰে নমনা দিগন্তলৈকে মই চাইছিলোঁ। কিজানি বিচাৰি পাওঁৱেই জীৱনৰ অৰ্থ। কিন্তু এতিয়া মোৰ জীৱন সূৰ্য উদয়ৰ পথত। কিয়নো মই যে আজিকালি বৰ ব্যস্ত।